পোনপ্ৰথমতে সাংবাদিকসকলক নমস্কাৰ জনাইছোঁ আৰু যোৱাকালি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তাতে গৈ পেলাই আমি স্মাৰক পত্ৰখন দিয়া হৈছে য'ত প্ৰিন্সিপাল আৰু ছেক্ৰেটাৰীৰ হাততে দিয়া হৈছে আৰু কথাটো সকলোৱে জানে কাৰণটো যে মাৰৱাৰী ইউৱা মাঞ্চৰ সম্প্ৰদায় লোকে ইয়াতে ভেজিটেৰিয়ানছ বুলি ভেজিটেৰিয়ান কমিউনিটি বুলি কৈ পেলাই তেখেতসকলে ইয়াতে এটা শ্মশান ঘাটখন তাতে দাবী কৰিছে আমি এতিয়া সৰুৰে পৰা আমি দেখি আছোঁ সৰুৰে পৰা আমি জানো যে আমাৰ ডিফু কাৰ্বি আংলঙত এটাই মাতে শ্মশান ঘাট আছে য'ত আমাৰ হিন্দু সংহাৰী সকলোৰ বাবে ইয়াতে এটা শ্মশান ঘাট আছে কিন্তু এইটো থকাৰ পাছতো তেওঁলোকে দাবী কৰিছে এটা মাৰৱাৰী লোকে তেওঁলোকে ইমান বছৰ ইয়াতে থাকিছে থকাৰ পাছত তেওঁলোকে সেই মৃত্যুৰ দেশখনত তেওঁলোকে ক'ত সৎকাৰ কৰি আহিছে মইতো তেখেতক মই সুধিব খুজিছোঁ যোনটো মাৰৱাৰী ইউৱা মাঞ্চৰ প্ৰেচিডেণ্ট আৰু এডভাইজাৰক মই সুধিব খুজিছোঁ মই প্ৰীতম দাগা আৰু ৰিকি আগাৰৱালক যে তেওঁলোকে যে ইমান বছৰে তেওঁলোকে ক'ত সৎকাৰ কৰি আহিছে তেওঁলোকেতো ডিফু মিউনিচিপাল বৰ্ডত ইয়াতে শ্মশান ঘাটে যোনটো শ্মশান ঘাট দিয়া আছে ইয়াতেতো তেওঁলোকে সৎকাৰ কৰি আহিছে কিন্তু শেষতে আজি পুৱাতে যোনটো মই প্ৰেছ মিটত মই দেখি পালোঁ যে ডিফু মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন ৰাক্ৰ ডাঙৰীয়াই তেখেতৰ কথাষাৰটো আমি শুনিছোঁ যে তেখেতে কৈছে যে ইয়াতে ভেজিটেৰিয়ান আৰু নন ভেজিটেৰিয়ান তাতে যে দুটা তাতে যে সৎকাৰ কৰিব পাৰিব বুলি কৈ পেলাই তেওঁ কথাষাৰ দিছে আৰু দিয়াৰ পাছত যদি আমি ৰাক্ৰৰ যদি আমি কথাষাৰ লওঁ আৰু ইফালে যদি আমি মাৰৱাৰী ইউৱা মাঞ্চৰ যদি প্ৰেচিডেণ্ট আৰু এডভাইজাৰবোৰৰ যদি আমি কথা শুনো এতিয়া মাৰৱাৰী লোকে কৈছে কথাটো হ'ল যে ইয়াতে খালি ভেজিটেৰিয়ান কমিউনিটিৰ বাবেহে আমি ইয়াতে মাটিখন আমি ইয়াতে খুজিছোঁ বা এইটো শ্মশান ঘাটখন লাগে বুলি যাতে মাৰৱাৰী ইউৱা মাঞ্চবোৰে ক'লে মাৰৱাৰী ইউৱা মাঞ্চে কৈছে যে তেখেতসকলে মাংস নোখোৱা জাতি তেওঁলোকে ভেজিটেৰিয়ান হয় তেওঁলোকৰ ঘৰৰ যদি সদস্য যদি কোনোবা ঢুকাই যায় ঢুকামতে সেই য'ত শ্মশান ঘাট আছে তাতে বোলে তেওঁলোকে সৎকাৰ কৰিবলৈ তেখেতেও তাতে বেয়া পায় বা তেখেতসকলে মাংস খোৱা জাতিক তেওঁলোকে ঘৃণা কৰা আমাক অপমান কৰা ইয়াতে দেখা গৈছে তেওঁলোকে গণ্ডগী বুলি কৈছে গণ্ডগী কোৱা মানে কি যে আমাৰ মাংস খোৱা জাতিকে তেওঁলোকে অপমান কৰিছে তেওঁলোকে এইটো লেতেৰা বুলি তেওঁলোকে আমাক কৈছে এতিয়া মই ৰিকি আগাৰৱাল আৰু মই প্ৰীতম দাগাকে মই মানে সুধিব বিচাৰিছোঁ মই যে তেখেতসকলে আমাৰ কাৰ্বি আংলঙত থাকি পেলাই তেওঁলোকে বেহা বেপাৰ তেওঁলোকে কৰাৰ পাছত কৰি আছে কিন্তু কৰাৰ পাছত তেওঁলোকে যেন টকা উপাৰ্জন কৰে এইবোৰ আমাৰ আমি বাধা তেওঁলোকে বিজনেছ কৰিছে তেওঁলোকে বিজনেছ কৰিব লাগে কিন্তু তেখেতসকলে যে এতিয়া ভেজিটেৰিয়ান নন ভেজিটেৰিয়ানৰ মাজত তেওঁলোকে ভেদভাৱ ৰখা এইটো আমি কোনোমতে মানিব নোৱাৰোঁ কাৰণ উচ্চ জাতি নিম্ন জাতিৰ মাজত উচ্চ জাতি নিম্ন জাতি আছে কিন্তু শেষত তেওঁলোকৰ সেই অন্তিম যাত্ৰা একেখন শ্মশান ঘাটতে তেওঁলোকক সৎকাৰ কৰি দিয়া হয় কিন্তু উচ্চ জাতি নিম্ন জাতি থকাৰ পাছতো যে তেওঁলোকে যে ভেজিটেৰিয়ান নন ভেজিটেৰিয়ানৰ মাজতে ভেদভাৱ ৰখাৰ কাৰণটো কি মইতো সুধিব বিচাৰিছোঁ মই তেখেতসকলক এইটো কাৰণে তেখেতসকলে এইবোৰ নকৰি পেলাই আমাৰ যোনটো যিমান বছৰৰ পৰা আমাৰ ইয়াতে শ্মশান ঘাটখন আছে ইয়াতে হিন্দু হওক সংহাৰী হওক আমাৰ ইয়াতে সকলোৰে বাবে ইয়াতে আছে আৰু মই এতিয়া ৰাক্ৰ ডাঙৰীয়াক মই ক'বলৈ মই খুজিছোঁ তেখেতে সেই অৰ্ডাৰখন তেখেতে চহী দিছে এইটো মানে এইটো চহীখন তেওঁলোকে ইমিডিয়েটলি ইয়াতে কেঞ্চেল কৰিব লাগে যে ভেজিটেৰিয়ান কমিউনিটিৰ নামতে আৰু এতিয়া ভেদভাৱ কৰিব নালাগে আৰু শেষত মই এইটোৱে মই ৰাক্ৰ ডাঙৰীয়াক মই অনুৰোধ কৰা কথাষাৰটো ইমানে